ধুলার ইসলামপুর গাঁৱৰ 16 বছৰীয়া যুৱক নিৰুদ্দে আৰক্ষী থানাত নিৰুদ্দে সম্পৰ্কে লিখিত আবেদন দাখিল পৰিয়ালৰ। দৰং জিলাৰ ধুলা আৰক্ষী থানাৰ অন্তৰ্গত ইছলামপুৰ গাঁৱৰ এয়াৰ আলীৰ পুত্ৰ 16 বছৰীয়া তহিৰুদ্দিন নামৰ যুৱকজন যোৱা 4 দিনৰ পৰা নিৰুদ্দে হোৱা ঘটনাই গাঁওখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। চলিত মাহৰ 5 তাৰিখে সন্ধিয়া 6 মান বজাত নিজ গৃহৰ পৰা নিৰুদ্দে হয় তহিৰুদ্দিন। আজি 4 দিন উকলি যায় যদিও পৰিয়ালৰ লোকে বহু ঠাইত বিচাৰি কোনো ধৰণৰ সংসূত্ৰ নাপায় উপায়ন্তৰ হৈ ধুলা আৰক্ষী থানাত লিখিত আবেদন দাখিল কৰে। কোনো ব্যক্তিয়ে তহিৰুদ্দিনৰ সম্ভেদ পালে 9365872576 নম্বৰ নাইবা 9365884622 নম্বৰত নাইবা আৰক্ষী থানাত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ অনুৰোধ জনাইছে। তহিৰুদ্দিন যোৱা 5-10-2022 তাৰিখে বুধবাৰে গোটেই দিন ঘৰতে আছিল। সন্ধিয়া 6 বজাৰ পৰা ঘৰৰ পৰা যেতিয়া বাহিৰত ওলোৱাৰ পিছত আৰু কোনো সন্ধান পোৱা নাই। আমি ইতিমধ্যে বহুত খবৰ লৈছোঁ, আশে পাশে আলহী ঘৰ বা যিমান দূৰত চেষ্টা কৰিব লাগে সেইখিনি কৰিছোঁ, আমি এতিয়ালৈ কোনো খবৰ পোৱা নাই। লগতে ধুলা আৰক্ষী থানাত আমি এজাহাৰ এখন দিছোঁ ধুলা আৰক্ষী থানাত। আপোনালোকৰ যোগেদি মই এটাই ৰিকুৱেষ্ট কৰিম অসমবাসী ৰাইজক যে যদি আপোনালোকে ক'ৰবাত দেখা পায় তেতিয়াহ'লে আপোনালোকে তলত দিয়া নম্বৰত যোগাযোগ কৰি আমাক খবৰ দিয়া যেন। নাম্বাৰটো হ'ল 9365872576 অথবা 9365884622। ল'ৰাজনৰ নাম হ'ল তহিৰুদ্দিন, গাঁও হ'ল ইছলামপুৰ, পোষ্ট অফিচ খাৰুপেটীয়া, পুলিচ ষ্টেচন ধুলা। এইখিনিয়ে। এনেই মেণ্টেলিটি একো প্ৰব্লেম নাই, আগতে আছিলে একো প্ৰব্লেম নাই মেণ্টেলিটি, এনেই ভাল। এবাৰ মেট্ৰিক মানে পঢ়ি ক্লাছ 10ত পঢ়ি আছে, মহম্মদ আলী হাইস্কুলত পঢ়ি আছে। ঘৰত কিবা কাজিয়া হৈছিল নেকি? নাই এইবিলাক একো কাজিয়া টাজিয়া একো হোৱা নাই। আমি ঠিক কৰিছোঁ যদি আমাৰ ল'ৰাটা আমাৰ পাম। কি কোৱা? ল'ৰাটোৰ নাম তহিৰুদ্দিন।